মই আগতে ভাবো চৰকাৰ তাততো টকা বনোৱা মেচিন আছে, তেনেহ'লে দেশত ইমান দুখীয়া কিয়? তামাম টকা প্ৰিণ্ট কৰিতো ৰাইজক ভগাই দিব পাৰে। কিন্তু ৰিয়েলিটিত তেনেকুৱা হ'ব জানো? চন 1990ত জিম্বাবে স্বাধীন হৈছিল। সেইখিনি টাইমত 1 জিম্বাবে ডলাৰৰ প্ৰাইচ আছিলে এৰাউণ্ড $1.5। দেশ স্বাধীন হোৱাৰ পাছতেই চৰকাৰ তাত আহি পৰিছিল টকা বনোৱা মেচিন। আৰু জনগণৰ ভালৰ কাৰণে চৰকাৰে প্ৰিণ্ট কৰিছিল আনকাউণ্টেবল টকা। তাৰ পাছত ৰাইজক ভগাবলৈ আৰম্ভ কৰিলে। টকা পোৱাৰ পাছতেই চব মানুহে তামাম খৰচা কৰিবলৈ ধৰিলে। প্ৰডাক্ট ছাপ্লাই কম আছিল, তেতিয়া কি হ'ল? বস্তুৰ দাম বাঢ়ি গ'ল। মানুহে চৰকাৰৰ পৰা আৰু টকা ডিমাণ্ড কৰা হ'ল। তাৰ পাছত চৰকাৰে $1 মিলিয়ন টকা প্ৰিণ্ট কৰিবলৈ ধৰিলে। ৰাইজ আকৌ ধনী হৈ গ'ল, বস্তুৰ দাম আৰু বাঢ়ি গ'ল। দেন জিম্বাবে চৰকাৰে 100 ট্ৰিলিয়নলৈকে টকা বনাবলৈ আৰম্ভ কৰিলে। ইয়াৰ ফলত বস্তুৰ দাম আকাশ চুলেগৈ। জিম্বাবেৰ মানুহ ধনী হোৱাৰ বিপৰীতে দিনক দিনে বহুত দুখীয়া হৈ পৰিল, যিটো নেকি আজিলৈও ৰিকভাৰী কৰিব পৰা নাই। সেইকাৰণে কোনো দেশে হিচাপতকৈ বেছি টকা প্ৰিণ্ট কৰি ধনী হ'ব নোৱাৰে।